নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। গোৱালপাৰা জিলাৰ ৰংজুলিৰ জীৱাৰাংগাৰ পৰা শিমলিতলালৈ যোৱা পথত উদ্ধাৰ হৈছে এটা শিয়াল। পুনৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ ৰংজুলিৰ জীৱাৰাংগাৰ পৰা শিমলিতলালৈ যোৱা পথত উদ্ধাৰ হৈছে এটা শিয়াল। গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত জীৱাৰাংগাৰ পৰা শিমলিতলালৈ যোৱা পথত স্থানীয় ইমদাদ হুছেইন নামৰ বন্যপ্ৰেমী লোক এজনে এটি শিয়াল পৰি থকা প্ৰত্যক্ষ কৰে। প্ৰথমে শিয়ালটোৰ মৃত্যু হোৱা বুলি তেওঁ ধাৰণা কৰিছিল যদিও ভালকৈ নিৰীক্ষণ কৰাৰ পিছত শিয়ালটো জীৱিত যদিও লেবেজান হৈ পৰা প্ৰত্যক্ষ কৰে। শিয়ালটোৰ সংকটজনক অৱস্থা দেখি তেওঁ লগে লগে শিমলিতলা বন বিভাগৰ লোকক খবৰ দিয়ে। পিছত বন বিভাগৰ এটা দল জীৱাৰাংগাত উপস্থিত হৈ সংকটজনক অৱস্থাত শিয়ালটোক উদ্ধাৰ কৰি লৈ যায়। সম্প্ৰতি বন বিভাগে শিয়ালটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে। পুনৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ ৰংজুলিৰ জীৱাৰাংগাৰ পৰা শিমলিতলালৈ যোৱা পথত উদ্ধাৰ হৈছে এটা শিয়াল। গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত জীৱাৰাংগাৰ পৰা শিমলিতলালৈ যোৱা পথত স্থানীয় ইমদাদ হুছেইন নামৰ বন্যপ্ৰেমী লোক এজনে এটি শিয়াল পৰি থকা প্ৰত্যক্ষ কৰে। প্ৰথমে শিয়ালটোৰ মৃত্যু হোৱা বুলি তেওঁ ধাৰণা কৰিছিল যদিও ভালকৈ নিৰীক্ষণ কৰাৰ পিছত শিয়ালটো জীৱিত যদিও লেবেজান হৈ পৰা প্ৰত্যক্ষ কৰে। শিয়ালটোৰ সংকটজনক অৱস্থা দেখি তেওঁ লগে লগে শিমলিতলা বন বিভাগৰ লোকক খবৰ দিয়ে। পিছত বন বিভাগৰ এটা দল জীৱাৰাংগাত উপস্থিত হৈ সংকটজনক অৱস্থাত শিয়ালটোক উদ্ধাৰ কৰি লৈ যায়। আজি প্ৰায় 10 বজাত মই খবৰ পালোঁ যে আমাৰ এইখিনিতে ৰাস্তাতে এটা শিয়াল পৰি আছে। মই ততাতৈয়াকৈ ইয়াত আহিলোঁ, আহি দেখিবলৈ পালোঁ ৰাস্তাত নৰি অৱস্থাত এটা শিয়াল শুই আছে। প্ৰথম অৱস্থাত যদিও ভাবিলোঁ যে শিয়ালটোৰ মৃত্যু হৈছে, কিন্তু কিছু সময়ৰ পিছতে দেখা গ'ল যে নাই, শিয়ালটো জীয়াই আছে। লগে লগে আমি কেইজনমান যুৱকে শিয়ালটো ৰাস্তাৰ ছাইডত ৰখাৰ ব্যৱস্থা কৰাৰ লগে লগে আমাৰ ওচৰত যিটো ফৰেষ্ট অফিচ আছে তাত ফোনযোগে আমি খবৰ দিলোঁ, আৰু প্ৰায় এঘণ্টামান পিছত ফৰেষ্টৰ মানুহখিনি আহি পালে, আৰু তেওঁলোকে শিয়ালটো চোৱাৰ পিছত আমি একেলগে শিয়ালটো উদ্ধাৰ কৰি তেওঁলোকক আমি চমজাই দিছোঁ। আৰু তাৰপিছত আমি খবৰ পোৱা মতে তেওঁলোকে শিয়ালটো লৈ ভেটেনাৰী মেডিকেলত এডমিট কৰাইছে, আৰু চিকিৎসাৰ অন্তত শিয়ালটো কিছু সুস্থ হোৱা বুলি ফৰেষ্টৰ আমাৰ অফিচাৰসকলে জনাইছে।